গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক চবেই ভালে আছে আমি আল্লাহৰ ৰহমতে চবেই ভালে আছোঁ চ' গাইজ আজি হ'ল বিয়াৰ দিন মোৰ ছোৱালীজনী ৰেডি হৈ গ'ল ইফালে মোৰ মানুহটো আৰু মোৰ ল'ৰাটো ৰেডি হৈ গৈছে চ' গাইজ মই বিয়াত যিমান দেখাব পাৰোঁ মই দেখাম ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এয়া মোৰ ল'ৰাটো আৰু মোৰ হাজবেণ্ড সিহঁত অকণমান ফুৰি আছে So guys, সিহঁত সোমাই আছে ইফালে আমাৰ ঘৰৰ মানুহ আহিব মোৰ বৌহঁত আহিব সিহঁতৰ কাৰণে অকণমান ৰখি আছোঁ এয়া সিহঁত আহি গ'ল মোৰ সৰু বৌ এয়া মোৰ ভতিজী ছোৱালী আৰু মোৰ ডাঙৰ বৌ পিছফালে সমীৰ আয়াত আৰু মোৰ সৰু দাদা আহিছে সিহঁতৰ লগত কথা পাতি আছে মোৰ মানুহটোৱে চ' গাইজ সিহঁতক এতিয়া সিহঁতৰ লগত খাম মই মেকআপ এতিয়ালৈকে কৰা নাই অকণমান পিছত কৰিম এয়া আমাইৰা মোৰ কলিজা হয় চ' গাইজ আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এয়া আয়াত লামিয়া আৰু কইনাৰ ভনী সিহঁতৰ ফটো উঠিলে without makeup and with makeup without makeup na আমি without makeup we are without makeup গম পোৱা গৈছে তহঁতে without makeup যে মেকআপ কৰা নাই ভাত খাবলৈ গৈ আছোঁ মেকআপটো কৰিম গাইজ এয়া ভাত খাব বহিছোঁ ভাত চাত খাই পেলাই মানে সিহঁতে আহিলে ভাবিলোঁ সিহঁতৰ লগতে ভাত খাই লওঁ চ' গাইজ ভাতটো খোৱা হ'লে মই মেকআপটো কৰি ল'ম এয়া আমাক পাপৰ চাপৰ দিছে গাইজ কি খাম আপোনালোকক দেখাম চ' গাইজ মোৰ খোৱা হৈ গ'ল এতিয়া মই আহি গ'লোঁ মোৰ মেকআপ কৰিবলৈ মোৰ অকণমান দেৰি হ'ল আগতে মানে দুজনক কৰাইছে চ' গাইজ মোৰ বহুত কমত মানে মেকআপটো কৰিছোঁ যদি আপোনালোকে মানে কোনোবাই কৰিব খোজে মোক কমেণ্টত জনাব মই এওঁৰ লগত মানে কণ্টেক্ট কৰাই দিম কাৰণ এওঁ বহুত কমত মানে ধুনীয়া মেকআপ কৰি দিয়ে চ' গাইজ মোৰ মেকআপটো চাওক যদি ভাল লাগে কমেণ্ট কৰিব প্লিজ মই একদম চিম্পুল কৰিব দিছোঁ মোৰ স্কিনৰ হিচাপত কৰিব দিছোঁ মেকআপটো গাইজ এতিয়া মোৰ আইশ্বেডোটো লগাব আইশ্বেডোটো লগোৱাৰ পিছত মোৰ হেয়াৰ ষ্টাইলটো কৰি দিব হেয়াৰ ষ্টাইলটো কৰাৰ পিছত মোৰ মেকআপটো হৈ গ'ল চ' গাইজ মোৰ মেকআপটো ভাল লাগিলে প্লিজ কমেণ্ট কৰিব আৰু কাৰোবাৰ যদি লাগে মোক কৈ দিব মেছেজত মই ইয়াৰ লগত যোগাযোগ কৰি দিম চ' গাইজ মোৰ মেকআপটো কেনেকুৱা লাগিল আপোনালোক চাই পেলাই মোক প্লিজ কমেণ্ট কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এয়া মোৰ ফাইনেল লুক মই ৰেডি হৈ গ'লোঁ এতিয়া মই যাম মোৰ মানুহটোৰ ওচৰত চাওঁ কি কয় ভাল লাগিছে চ' গাইজ এতিয়া মই যাম বিয়া ঘৰত এওঁ আহিছে অকণমান নামাজ তামাজ পঢ়ি পেলাই আকৌ যাব মই কইনাৰ ওচৰত গৈ আছোঁ চ' গাইজ এতিয়া কইনাৰ ওচৰত মানে কেইটামান ফটো আৰু কইনাজনীক আপোনালোকক দেখাওঁ কেনেকুৱা হৈছে প্লিজ ক'ব আৰু ভিডিঅ'টো লাষ্টলৈকে চাব কাৰণ বহুত কিবা কিবি দেখাব লাগিব আৰু আপোনালোক বহুত কিবা কিবি চাব লাগিব কইনা কি আনিলে কি দিলে দৰাৰ ঘৰৰ পৰা আৰু বহুত কিবা কিবি আৰু বাকী আছে আপোনালোক প্লিজ ভিডিঅ'টো লাষ্টলৈকে চাব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' গাইজ আপোনালোক চাই থাকক মোৰ ল'ৰাটোৱে কি কয় মই ব্লগ বনাওঁ যে গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কৈ দিয়া ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো কি কৰিব ছাবস্ক্ৰাইব কৰি দিব আমি বিয়া ঘৰত আছোঁ হয়নে নাই এইজনী মাইনা হয় কি নাম তোমাৰ হা আজৰাফিন আহমেদ নামটো দেখোন ধুনীয়া হাত ভাল লাগিছে না তুমি আৰু মই যে মুখৰ ফালে চাইছিলোঁ ধুনীয়া লাগিছিল না সেইজনী হ'ল মাহীক বহুত মিছ কৰোঁ এয়া মোৰ মামী আহিছে বিয়াত চ' গাইজ ভিডিঅ'টো চাই থাকক এয়া লামিয়াই আৰু মানে খোৱা বোৱাৰ জেগাটো আপোনালোকক অকণমান দেখাই দিওঁ কিমান ভিৰ হৈ আছে
খোৱা নাই এনে বহি আছো এ আমাৰ ইউটিউবাৰ হয় এজন আমাৰ ইউটিউবাৰ হয় মোৰ 6000 সাবস্ক্রাইবার মোক আৰু ফলো কৰিব তোমাৰটো কৈ দিয়া মই কি ক'ম আৰু মই এটা ফটোগ্ৰাফাৰ হয় মোক যদি কোনোবা বুকিং কৰিব খোজে মোৰ নম্বৰটো তলত দি থাকিব তাত যাইখানি কন্টাক্ট কৰিব বহুত কম দামত পাই যাব আৰু ভাল ভাল ভিডিও প্লাস ভাল ফটো পাব ঠিক আছে নাম্বাৰটো দি দিবা মই আৰু মেমক সবে হেৰি কৰিব ফলো কৰি সৰি সাবস্ক্ৰাইব কৰিব মেমক একো কৰিব নালাগে মই ফলো কৰিলে হ'ল আৰু ইয়াক একো কৰিব নালাগে খালি চাই থাকক আৰু ভাবি অলপ পান দি দিব জমিনি কৰিলো না ভাল লাগিল গাইজ এইজনী মোৰ লগৰ ছোৱালী হয় বিয়া ঘৰত মানে বহুত মানুহক লগ পোৱা যায় চ' গাইজ বহুত দিন পাছত লগ পালোঁ ভাল লাগিল চ' গাইজ এতিয়া কিজানি দৰা আহিব দৰাক অহাৰ কাৰণে প্ৰস্তুতি চলাই আছে মানে দৰাক কি খুৱাব এয়া এইফালে চাক গাখীৰ মিঠাই এইবিলাক ৰেডি কৰিলে কাৰণ দৰা অহাৰ সময় হৈ গৈছে এয়া আমি চবেই ৰখি আছোঁ দৰা আহি আছে চ' গাইজ আপোনালোক চাই থাকক দৰা আহিব আপোনালোক চাব চাওক কিমান মানুহ দৰাৰ কাৰণে ৰখি আছে আমি এইয়া দৰা আহি আছে মানে দৰাই ফটকা ফুটাই আহি আছে এইফালে মানে এতিয়া দৰা আহি পাব এইয়া দৰা গাড়ী আহিল গাইজ আহিলে চ' গাইজ আপোনালোক চাই থাকক এতিয়া আমি দৰাক গাড়ীৰ পৰা নমাম ৱেলকাম কৰি আছো দৰাক গাইজ আপোনালোক চাই থাকক দৰাক কেনেকৈ নমাওঁ কি কৰোঁ চব আপোনালোকক দেখাম আপোনালোক চাই থাকক গাইজ এতিয়া ধৰক ছোৱালীবিলাকে মিঠাই আৰু দৰাৰ লগত যে আহিছে এওঁকো মিঠাই চিঠাই খুৱাব গাইজ চাই থাকক আপোনালোকে
চ' গাইছ আপোনালোক চালেই ছোৱালীবিলাকে ডিমাণ্ড কৰিছে 5,000 টকা। চ' ছোৱালীবিলাকে পইচা পিনি ল'লে, এতিয়া দৰাক ভিতৰত লৈ আহি আছে। এতিয়া আমাৰ নিকাহ হ'ব, আপোনালোক চাই থাকক নিকাহটো কেনেকৈ হয় আৰু কি আনিছে। চ' গাইছ আপোনালোকক দেখাম, আপোনালোক চাই থাকক দেই। আকৌ মানে ভিডিঅ'টো স্কিপ নকৰিব, আকৌ কি দিছে আপোনালোক চাব নোৱাৰিব। এতিয়া দৰা কি পিন্ধাব আপোনালোকক চব দেখাম। এইটো ঘড়ী, আকৌ আঙুঠি, খোলখালি যাই পিন্ধাব। এতিয়া এয়া আঙুঠি পিন্ধাই আছে, সিহঁতে মানে পিন্ধাই পেলাই দৰাক লুটি আছে, পইচা লৈ আছে। পইচা আঙুঠি পিন্ধাই আছে আৰু পইচা লৈ আছে, ঘড়ী পিন্ধাব আৰু পইচা ল'ব। চ' গাইছ আপোনালোক চাই দেখক। ভিডিঅ'টো অকণমান দিওঁতে লেট হ'ল, মানে আপোনালোক বেয়া নাপাব, কিবা অকণমান প্ৰব্লেমৰ কাৰণে মই ভিডিঅ'টো সোনকালে দিব পৰা নাই। চ' গাইছ আৰু এটা ভিডিঅ' আছে, আপোনাৰ কইনাক আনিব যাম, আপোনালোক প্লিজ চাব ভিডিঅ'টো। যিমান পাৰোঁ সোনকালে ভিডিঅ'টো দি দিম। এতিয়া গাইছ দৰা ঘৰৰ পৰা বেগটো দিলে, কি আনিছে। এয়া নেকলেছ, তাৰপিছত খাৰু, ইফালে আছে পায়েল, আৰু ইফালে আছে কাণফুলি। কইনাৰ মামী এটা ওলাই আছে, আৰু কিবা কিবি আনিছে, কাপোৰ চাপোৰ আনিছে। চ' আপোনালোক চাই থাকক কি আনিছে, আপোনালোকক চব দেখাই আছোঁ। গাইছ কইনাৰ গহনাবিলাক প্লেটত সজাই থোৱা হ'ল, এতিয়া এটা পিন্ধোৱা হ'ব। ইফালে কইনাৰ শাৰী, মেখেলা চাদৰ, শাৰীটো আনিছে কিন্তু মেখেলা চাদৰটো পিন্ধাই লৈ যাব, শাৰীটো বহুত ভাৰী হয়। চ' গাইছ এইটো শাৰী হয়, এইটো মেখেলা চাদৰ, এইটো পিন্ধাই লৈ যাব। ইফালে গাইছ কইনাই চিগনেচাৰ কৰিলে কদমেশ্বৰ কাগজত, আমাৰ নিকাহ হৈ গ'ল। গাইছ কইনাৰ নিকাহ পঢ়োৱা হৈ গ'ল, এতিয়া অকণমান মিলাদ কৰা হ'ব, মাক নিকাহ পিছত দোৱা কৰাই। চ' গাইছ ইয়াৰ ইফালে বনাবে পঢ়াই আছে, আপোনালোকেও প্লিজ কইনাটোৰ কাৰণে দোৱা কৰিব, দুজনৰ কাৰণে, যাতে সিহঁতৰ বিবাহ জীৱনটো বহুত সুখী হয়। চ' আমি অকণমান দোৱা কৰি আছোঁ। এতিয়া দৰা আৰু কইনাক একেলগে বহোৱা হ'ল, এতিয়া চবৰ লগে চা চিনাকি হ'ব, কোন কি হয় নহয়। দৰাক দি চবকে চা চিনাকি কৰি দিব। ইয়াৰ ফালে কৰাই আছে, এজনকৈ মাতি পাণ দি আছে, আৰু দৰাৰ লগত চিনাকি কৰি দি আছে। চ' গাইছ এতিয়া হ'ব বিদায়ৰ সময়ত, চা চিনাকি হোৱাৰ পিছত বিদায় ল'ব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গাইছ এজন হ'ল কইনাৰ বাপেক, বহুত কান্দি আছে, বেয়া লাগে। এতিয়া বিদায় দিব আৰু। ত' গাইছ চাই থাকক। विदा लो होती है, तेरे गले ना लग पाई क्यों, वो इस दुख में रोती है। बिटिया तुमको बेहद चाहे लेकिन भरती है। গাইছ এয়া কইনাজনীক বিদায় দি দিলোঁ, আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিম। আৰু মোৰ নেক্সট ভিডিঅ'টো আহিব, কইনাজনীক আনিবলৈ যাম, আৰু মোৰ নেক্সট ভিডিঅ'টো দুদিন পিছত আহি আছে, আৰু মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিম। বাই বাই।